হেল্ল' এভৰিৱান, ৱেলকাম টু বস্ত্ৰঘৰ। আপোনালোকে বস্ত্ৰঘৰক এইকেইদিন যিমানখিনি মৰম দিছে তাৰ কাৰণে এই ভিডিঅ'ৰ যোগেদি আপোনালোকক বহুত বহুত ধন্যবাদ যাচিছোঁ আমাৰ ফালৰ পৰা। আৰু আমাৰ পাৰ্চেলসমূহ যোৰহাটৰ যিখিনি কাষ্টমাৰ তেওঁলোকে হাতে হাতে ল'ব পাৰে। আৰু আমাৰ যোৰহাটৰ পৰা বেলেগ কি ডিষ্ট্ৰিক্টলৈনো আমাৰ পাৰ্চেলসমূহ এইকেইদিন গৈ আছে তাৰে এটা সৰু ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহোঁ বুলি ভাবিছোঁ। ইয়াতে পেকিং কৰি থোৱা আছে, তাৰে কেইটামান মই আপোনালোকক কৈ দিছোঁ। এইটো যাব গোলাঘাট ডিষ্ট্ৰিক্ট, এইটো যাব গুৱাহাটী, এইটো যাব ডিব্ৰুগড়, এইটো গুৱাহাটী যাব, এইটো ভেটাপাৰালৈ যাব, তাৰপিছত এইটো যাব মাৰ্ঘেৰিটা, আৰু এইটো যাব বঙাইগাঁও ডিষ্ট্ৰিক্ট। এনেকৈ আমাৰ আউট অফ যোৰহাটৰ হ'লে আমি ধুনীয়াকৈ, আপোনালোকে যিহেতু বহুতে একদিন ফোন মেছেজ কৰি আছে, ধুনীয়াকৈ আমি ইয়াত এড্ৰেছ লিখি পেকিং কৰি আমি DTDCত পঠাই দিওঁ। আৰু 3 দিনৰ পৰা 4 দিনৰ ভিতৰত তেওঁলোকে পাৰ্চেলসমূহ ৰিচিভ কৰে। আৰু সেইটোৱে আমাৰ মানে প্ৰচেছ হয়। বহুতে বিচাৰি আছিলে কেছ অন ডেলিভাৰী, গতিকে আমি DTDCত পঠাওঁ কাৰণে আউট অফ যোৰহাট হ'লে কেছ অন ডেলিভাৰী দিব নোৱাৰোঁ। গতিকে আপোনালোকক ভিডিঅ'ৰ যোগেদি জনাই দিলোঁ। যদি আৰু কাৰোবাক কাপোৰ দৰকাৰ হৈছে তেতিয়াহ'লে আমাৰ যিটো নাম্বাৰ আছে তাত আপোনালোকে কণ্টেক্ট কৰিলে পাই যাব। থেংক ইউ।